নাপাদোং আৰু এবাৰো। বাইদেউ আজি ইয়াক কি কৰিবি ক, মই জোৰকে ধৰি আছোং। ইয়াক আজি বৰ ডাঙৰ শাস্তি দিম। ই ৰাতি ৰাতি আমাক বৰ অশান্তি কৰি থাকে। ইমান অশান্তি কোনে সহ্য কৰি থাকিব সদায় সদায়? হয় দে। বাইদেউ মোক কিয় এনেকুৱা ধৰি থাকিব দিছ? মোৰ হাত বিষাই গৈছে বুজিছ। আলি এৰি দে না মোক। নিদিও, বায়ে মোক মাৰিব এৰি দিলে। বাইদেউ সি কি কৈ আছে? জল্দি কৰ যি কৰ। কৰি আছো। বাইদেউ মই পাদুৰা বুলি কি মোক কি এনেকুৱা কৰিবি নেকি? মই নজনাকৈ কেনেকৈ পাদি দিওঁ নিজেই নাজানো। কি ক'ব আহিছ? তই খালি পাদিলিহেঁতেন, তোক একো নকৰিলোহেঁতেন। কিন্তু তই যে আমাক ৰাতি ৰাতি শোৱাৰ টাইমত আমাক যে অশান্তি কৰি থাক। শুবলৈ ওলাও তই ভৌতকে পাদি দিয়। ডিজে বক্সৰ দৰে চাউণ্ড কৰ, কাণ তলাই দিয়। এদিন পাদিলে বেলেগ কথা আছিল। সদায় সদায় যে ইমান ডাঙৰ আৱাজ কৰি পাদি থাক, ইমান অশান্তি কৰ আমাক। আজি তোক মই পাদি শুনাম, তই গম পাবি পাদাৰ শব্দ আৰু গোন্ধই কিমান অশান্তি দিয়ে। বাইদেউ তই সদায় মূলা আৰু গাজৰ কিয় বনাও? সেইকাৰণেহে মোৰ ডাঙৰ ডাঙৰ পাদা ওলাই যায়। নহ'লে মই বেছি নাপাদোং নহয়, দিনত 20 বাৰ মানহে পাদোং। মূলা আৰু গাজৰ খালেহে বেছি পাদা ওলায়। তাকে নেখায় তাক চিকেন বিৰিয়ানী খুৱাব লাগে। ঘৰত এনেই পেট পেলাই পেলাই বহি থাক, এটকা ইনকাম নকৰ, ক'ৰ পৰা বেলেগ বেলেগ বস্তু খাওঁ। বাইদেউ দে পাদি, জল্দি পাদি দে। মোৰ হাত বিষাই গৈছে তাক ধৰি পেলাই। পাদোং আৰু পাদা ওলাই নাই। পাদাটো উলাং উলাং কৰি আছে। নাপাদোং আজিৰ পৰা। বাইদেউ বৰ বেয়াকে গোন্ধাইছে তোৰ পাদাটো। তই কালি কি খাইছিলি? কালি মই ৰভাব টেঙা খাইছিলো, সেইকাৰণে। ই গম পাই যাব আজি পাদাৰ গোন্ধ কাক কয়। বাইদেউ আজিৰ পৰা নাপাদোং আৰু মই গম পাই গৈছো মোৰ পাদাই কিমান গোন্ধ ওলায়। নাপাদোং আৰু এবাৰো, গোন্ধ যে নোলাও দুবাৰো। পাদি পাদি যাওঁ, গোন্ধ যে ওলাই, অশান্তি হয় চবৰো। নাপাদোং আৰু এবাৰো, গোন্ধ যে নোলাও দুবাৰো।